নমস্কাৰ। আজি এটা ভিডিঅ' লৈ আহিছোঁ। বিষয় হৈছে আপোনাৰ শিশুটিয়ে বাৰ মোবাইলত খেলে নেকি। আমি দেখোঁ বিভিন্ন সময়ত শিশু কিছুমানে মোবাইলত খেলা আৰম্ভ কৰে। মোবাইলত বিভিন্ন ধৰণৰ খেল থাকে। তাৰ ভিতৰত বহুতে বিভিন্ন ধৰণৰ খেল চইচ কৰি নিজৰ নিজৰ পচন্দ মতে। শিশুৱে সাধাৰণতে মাকৰ কোলাত থাকিয়ে মাকৰ ফোনটোক কেন্দ্ৰ কৰিয়ে ফোনৰ প্ৰতি আকৰ্ষিত হয়। গতিকে শিশুৰ ক্ষেত্ৰত যদি মাতৃয়ে ভাবে যে মোবাইলটো অলপ আঁতৰাব লাগিব, পিতৃয়ে ভাবে আঁতৰাব লাগিব, তেতিয়াহ'লে মাতৃ পিতৃয়ে উভয়ে চিন্তা কৰিব লাগিব মোবাইলটোৰ লগত দূৰত্বটো কেনেকৈ বজাই ৰাখিব। আজিৰ আধুনিক এই সময়খিনিত সমসাময়িক এই সময়বোৰত আমি এটা বস্তু দেখোঁ যে মোবাইলটো এৰিব নোৱাৰি, বাকী চব এৰিব পাৰি, কাৰণ মোবাইলটোতে চব। গতিকে মোবাইলটো শিশুৰ পৰা আঁতৰাবৰ কাৰণে বা মোবাইলটোৰ পৰা দূৰত্ব যদি বজাই ৰাখিব খোজে, তেন্তে মোবাইলটো ফোনবোৰ দূৰত কৰিব লাগিব নেদেখাকৈ, বা অন্য ধৰণৰ যি ধৰণৰ নিজৰ সুবিধা অনুসৰি ব্যৱস্থা ল'ব পৰা যায় তেনে ব্যৱস্থা ল'ব লাগিব। সাধাৰণতে শিশুৱে মোবাইলত গেম খেলে, আৰু কিছুমান শিশুৱে মোবাইলত গেম খেলি খেলি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰে যে আলহী ঘৰত গ'লে তাতো মোবাইলত গেম খেলিলে, যিকোনো মানুহৰ মোবাইল কাঢ়ি আনি পেলাই মোবাইলত গেম খেলিব আৰম্ভ কৰে। কিছুমান শিশুৱে শিশু বুলি কওঁতে একেবাৰে শিশু বয়সটো আহিব, যেনে 5-6 বছৰ 7 বছৰ এনেকুৱা 8 বছৰ এনেকুৱা বয়সৰ ল'ৰা ছোৱালীও থাকে। তাৰ ভিতৰত সেইবোৰৰ ক্ষেত্ৰত কেনেকুৱা হয় যে স্কুল গৈছে, আহিছে, তাৰপিছত আহিয়ে মোবাইলত ব্যস্ত হৈ গৈছে একো নোখোৱাকৈ। কাৰ্টুন ইটোৰ পিছত সিটো কাৰ্টুন চাইছে বা অন্য ধৰণৰ গেমত ব্যস্ত হৈছে। এই মোবাইলৰ লগত যিটো এক ধৰণৰ এটাচমেণ্ট, এক ধৰণৰ ঘনিষ্ঠতা, এই ঘনিষ্ঠতাটোৰ কাৰণে শিশুটোৰ যিটো অনিষ্ট হ'ব, শিশুটোৰ কি অনিষ্ট হ'ব পিতৃ মাতৃয়ে সেইটো বুজি পাব। মই এইটোত কোনো কাৰণতে মই এনেকুৱা ধৰণৰ কথা নক'ম যে বিভিন্নজনে বিভিন্ন কমেণ্ট কৰিব পাৰে, গতিকে মই আগতেই কৈছোঁ যে মই কাকো উপদেশ দিব যোৱা নাই, কিন্তু মই দেখা কথাখিনি কৈছোঁ যে বহু শিশুক দেখোঁ যে এৰাব নোৱাৰা সম্বন্ধ, যিকোনো মানুহৰ মোবাইল টানি পেলাই সি মানে হেৰি কৰিব খোজে, গেম খেলিব খোজে, নাইবা মাকৰ মোবাইলটো ল'ব, লৈ পেলাই অনবৰত গেমতে ব্যস্ত হ'ব খোজে। কাৰোবাৰ যদি ফোন কৰিছে মাকে, তেতিয়াহ'লে ফোনটো লাগিলে পাৰিলে মাজতে কাটি দিব। এই ধৰণৰ অৱস্থালৈ শিশু এটা গ'লে কেনেধৰণৰ ক্ষতি হ'ব পাৰে পিতৃ মাতৃয়ে অনুভৱ নিশ্চয় কৰিব পাৰে। গতিকে এইখিনিলৈকে যদি যাব দিয়াৰ ব্যৱস্থাটো নহয়গৈ, তেন্তে আমি অকল কিছুমান বস্তু, যিখিনি বস্তুৱে শিশুটোক বৃদ্ধিত কোনো সহায় নকৰে, মগজুৰ বিকাশ কৰিবলৈকে জ্ঞান নিদিয়ে, সেইখিনি বস্তুৰ পৰা আমি অলপ বুদ্ধি কৰি আঁতৰাই আনিলেই হ'ল। যেনে মোবাইলটোত বহুত ভাল বস্তু পায়, ক্ৰিয়েটিভিটিৰ কাৰণে বহুত তেনেকুৱা ষ্ট'ৰেজ থাকে, যিবোৰ ষ্ট'ৰেজত বিভিন্ন বস্তু ক্ৰিয়েটিভ মানে মাইণ্ডটো ডেভেলপ কৰিবৰ কাৰণে বস্তু পাওঁ, নলেজ আমি ক্ৰেডিট কৰিবৰ কাৰণে বিভিন্ন কিতাপ পাওঁ, অন্য ধৰণৰ বস্তু পাওঁ। কিন্তু তাতো কিছুমান কথা থাকে যে এটা শিশুৱে মোবাইলৰ গ্লাছখনতে চাই মেলি পেলাই পঢ়াটো কিমান উচিত হ'ব। গতিকে মোবাইলত গেমতে ব্যস্ত থকা শিশুৰ মোবাইলৰ সৈতে যি এৰাব নোৱাৰা সম্বন্ধ, এইটো কিন্তু বৰ্তমান কেতবোৰ ক্ষেত্ৰত নিচা হৈ পৰিলে সমস্যা হৈ পৰে কিন্তু। গতিকে শিশুটোৰ যাতে মোবাইলত গেম খেলাটো নিচা নহয়, সি এক ধৰণৰ এণ্টাৰটেইনমেণ্ট ঠিকে আছে, কিন্তু তাতকৈ বেছি হ'লে ক্ষতি হ'ব, আৰু সেইটো পাৰিলে হ'ব দিব নালাগে। কিন্তু আমি কেতিয়াবা এনে শিশু দেখোঁ যিবোৰে মোবাইলত গেম খেলে, গেমটো খেলেই আকৌ মোবাইলটো এৰিকে নিদিয়ে, স্কুলৰ পৰা আহিও মোবাইলটো মেইনটেইন কৰিব, স্কুললৈ যাব ওলাওঁতেও মোবাইলটোৰ লগত থাকিব, খাদ্যৰ সময়তো মোবাইলটোত থাকিব, আনকি পঢ়া শুনা সময়টোতো মোবাইলত থাকিব। বহু এনে শিশু থাকে যিবোৰে লিখিবলৈ ইচ্ছা নকৰে, যিবোৰে কথা ক'বলৈ ইচ্ছা নকৰে। গতিকে এই ধৰণৰ পৰিৱেশলৈ আচলতে যোৱাটো অলপ টান হয়, গ'লে বেয়া হয় বুলিয়ে ভাবোঁ, গ'লে বৰ ভাল নহয় বুলিয়ে ভাবোঁ। গতিকে প্ৰত্যেকৰে নিজৰ ঘৰত যিবোৰ শিশু আছে তেওঁলোকে নিজে অনুভৱ কৰিব, কিন্তু মোবাইলৰ সৈতে এক ধৰণৰ যিটো আত্মিকতা, সেই আত্মিকতাটো শিশুবোৰৰ ক্ষেত্ৰত কিন্তু কিছুমান শিশুৰ ক্ষেত্ৰত অলপ অসুবিধাজনক। গতিকে
মই এটা কথাই ক'ব খুজিম যে এই শিশুটিক মোবাইল খেলত ব্যস্ত থকা শিশুটিক মোবাইলত সকলো সময়তে মোবাইলত গেম খেলি ব্যস্ত হোৱা শিশুটিক আপুনি অন্য ক'ৰবালৈ তাৰ আকৰ্ষণটো লৈ যাব লাগিব। তাৰপিছত তাৰ পৰা তাক লাহে লাহে নিজৰ মাজলৈ আনি হয়তো কিছু পৰিমাণে দূৰত্ব এটা দেখুৱাব লাগিব। আৰু তেনেকৈ হয়তো শিশুটোক আমি মোবাইল ফোনৰ নিচাটো আমি কমাব পাৰিম। গতিকে আপোনালোকৰ শিশুটিয়ে যদি বা আপুনিও যদি কেতিয়াবা দেখিছে এনেকৈ সাংঘাতিকভাৱে ব্যস্ত ঘনিষ্ঠতা মোবাইলৰ সৈতে শিশুৰ, তেতিয়াহ'লে আপুনি কি অনুভৱ কৰে ক'বচোন। মই কিন্তু লোকৰ শিশুক এই পৰিৱেশত দেখিছোঁ আৰু দেখা কথাখিনিহে কৈছোঁ। মই এই কথাখিনি ভিডিঅ'টোতে ক'লোঁ, কিন্তু মই এই কথাখিনি হয়তো এনেকৈ কোৱাটো উচিত বুলি ভাবিলোঁ আৰু সেইকাৰণে মই এনেকৈয়ে ক'লোঁ। ঠিক আছে, আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায় শ্বেয়াৰ কৰিব পাৰে, কমেণ্ট কৰিব পাৰে। যদি নাপায় তেতিয়াও কৰিব, তেতিয়া হয়তো মোৰ সংশোধনৰ মই এটা পথ বিচাৰি পাম। ধন্যবাদ, আজিলৈ ইমানেই।